হেল্ল' ৰীণাজ অসমলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকক মই এটা নতুন বস্তু দেখাবলৈ লৈছোঁ। এটা ট্ৰাইপড মোক আনি দিছে মোৰ ভাইটিয়ে। সেইদিনাখন মই বিহুৰ পিঠা বনাওঁতে নিজেই মোবাইলো ধৰিছোঁ, ফটো তুলিছোঁ আৰু নিজে পিঠা বনাই থাকোঁতে পিঠাখিনি খুব ভাগিছিলে। সেইকাৰণে তাকে দেখি সি এই ব্যৱস্থাটো কৰি দিছে যে মই অতি সহজে নিজেই ভিডিঅ' কৰিব পাৰোঁ, কামো কৰিব পাৰোঁ আৰু আপোনালোকলৈ সুন্দৰ সুন্দৰ ব্লগবিলাক আগবঢ়াই থাকিব পাৰোঁ। গতিকে আজি মোক আনি দিয়া এই নতুন ষ্টেণ্ডডালত মই মোবাইল ফিট কৰি লৈ এটা ভিডিঅ' আপোনালোকক বনাই দেখাম, এসাঁজ ভাত বনাই দেখাম অতি সহজে আৰু অতি ঘৰুৱাকৈ। আপোনালোকে চাই থাকিব, মোৰ লগত থাকিব। একদম চিম্পুলকৈ ভাত বনাবলৈ আৰম্ভ কৰিছোঁ। এফালে চচপেনত পাতিছোঁ উখোৱা চাউলৰ ভাত। যিহেতু মোৰ চুগাৰ থকা মানুহ, ডায়েবেটিছ থকা মানুহে সদায় উখোৱা চাউল মাৰ কাঢ়ি ভাত খাব লাগে। সেইকাৰণে উখোৱা চাউলৰ ভাত পাতিছোঁ আৰু এইফালে দাইল পাতিছোঁ কেৰাহীত। দাইলৰ আঠখৰীয়া বনাম জীয়া মাছ দি, সৰু মাছ দি পেলাই, আৰু লগত থাকিব চুকা শাক আৰু পালেং শাক। এইটো আজি সম্পূৰ্ণ মোৰ ট্ৰায়েল হ'ব, মানে নতুন ষ্টেণ্ডডালত কেনেকৈ মই ভিডিঅ' বনাম তাৰে মই ট্ৰায়েল কৰি চাইছোঁ আৰু আপোনালোককো দেখাবলৈ চেষ্টা কৰিছোঁ। এতিয়া মই দাইল উতলিব, তাৰ পৰা ফেনখিনি কাঢ়িম। তাৰপিছত মাছকেইটা ভালকৈ বাছি লৈ পেলাই নিমখ হালধি সানি লৈছোঁ আৰু দাইলৰ পানীখিনি যেতিয়া উতলিব তেতিয়া আমি তাতে কেইটামান মাছ দি দিম। ইফালে মোৰ ভাত উতলিছে, ভাতৰ মাৰ কাঢ়িব লাগিব, ঘৰৰ উখোৱা চাউল আৰু সময় যথেষ্ট লাগে অৱশ্যে। গেছ যথেষ্ট খৰচ হয়, কিন্তু তথাপিও আমি নিজে বনাই খালে ভাল লাগে। এয়া চুকা শাক, ঘৰৰ বাৰীত চুকা শাক হৈছে। এইখিনি ঘৰৰ পালেং, ভালকৈ ধুই মেলি চাফা কৰি লৈছোঁ। এইখিনিৰো কেইডালমান আমি আঠখৰীয়া শাকখিনিত দি দিবলৈ চেষ্টা কৰিম। এতিয়া মই কাটি বাছি ল'ম সেইখিনি। আৰু এইফালে দাইলখিনি উতলিবলৈ লাগিছে। দাইলৰ যিখিনি ফেন ওপৰলৈ উঠি আহিছে, আমি সেই ফেনখিনি সদায় কৰি দিব লাগে, কাটি দিব লাগে। ফেনখিনি উঠাই দিম আৰু ইফালে মই ভাতখিনিও চাই আছোঁ, ভাতখিনি মাৰ কাঢ়িব হৈছে নি সেইটো চাই আছোঁ। গতিকে যেতিয়ালৈকে হয় নিসিজালৈকে আমি চাই থাকিম। চুকা শাকখিনি দাইলত দি দিম আৰু এয়া পালেংখিনিও কাটি লৈছোঁ। পালেংখিনিও আমি উতলি থকা দাইলখিনিত দিবলৈ চেষ্টা কৰিম। দাইলৰ ফেনখিনি এনেকৈ কাটি পেলাইছোঁ। ফেনৰ সৈতে দি দিব পাৰি, কোনো কথা নাই, কিন্তু তথাপিও আমি বেয়া কিবা যদি বস্তু থাকিব পাৰে এনেকৈ উঠাই লৈছোঁ। আৰু উঠাই লোৱাৰ পিছত এতিয়া আমি উতলি থকা দালিখিনিত এটা এটাকৈ জীয়া মাছ কেইটামান দি দিম। উতলি আছে, আমি তাতে মাছ পেলাই দিছোঁ আৰু মাছ পেলোৱাৰ পিছত সেইখিনি যেতিয়া ভালকৈ উতলিব তাত আমি চুকা শাকখিনি আৰু পালেং শাকখিনি দি দিয়াৰ চেষ্টা এটা কৰিম। খাবলৈ ইমান টেষ্টি হয়, আপোনালোকেও চাবচোন বাৰু। আৰু এবাৰ খাই চালে নিশ্চয় আপোনালোকে তাৰ সোৱাদটো বুজিব পাৰিব। ইফালে ভাতখিনিও চাই আছোঁ, ভাতখিনি প্ৰায় মাৰ কাঢ়িব হৈছে নাই। আমি যে কওঁ এটা ভাত পিটিকি চালেই গম পোৱা যায় নহয় ভাতখিনি সিজিছে নাই সিজা, মই তাৰ প্ৰমাণ দেখাই আছোঁ। চাওক, এয়া ভাতখিনি পিটিকি চাইছোঁ, যদিহে মাৰ কাঢ়িব হয় গম পাই যাম। গতিকে চাই আছোঁ সঘনাই। আৰু এইফালে আমি ইয়াত এতিয়া দাইলখিনি উতলি গৈছে, ইয়াত এতিয়া আমি নিমখ আৰু হালধি এড কৰিম। যিমানটো পৰিমাণৰ নিমখ লাগে সোৱাদ অনুযায়ী নিমখ দিম আৰু সেই অনুযায়ী অলপমান হালধি তাতে দি বস্তুখিনি ভালকৈ সংমিশ্ৰিত হ'বলৈ উতলিবলৈ আমি গেছটো ভালকৈ জ্বলাই দিম। একদম ঘৰুৱা, একেবাৰে ঘৰুৱা, কোনো ইয়াত বিলাসিতা নাই, কোনো ইয়াত উচ্চাভিলাষ নাই। একদম সহজ সৰল এসাঁজ ভাত বনাই মই আজি মাত্ৰ ট্ৰায়েল কৰিছোঁ। আৰু আপোনালোকে মন কৰক, ইমানেই ঠাণ্ডা, মই সেই গৰম কেৰাহীখন হাতেৰে চুই আছোঁ, খালী হাতেৰে, কিন্তু তথাপিও মানে তাত মোৰ হাতত মানে জুইৰ তাপ লগা নাই। ইমানেই ঠাণ্ডা পৰিছে যে আপুনি ভাবিব নোৱাৰা ঠাণ্ডা। আৰু এনেকৈ মই সেয়া ভাতৰ মাৰ কাঢ়িবৰ হৈছে নাই চাইছোঁ আৰু এইফালে দাইলটো উতলিবলৈ দিছোঁ। তাৰপিছত এটাৰ পিছত এটা ষ্টেপ বাই ষ্টেপ আমি বাকীখিনি কাম কৰি যাম, আপোনালোকে চাই থাকক। এতিয়া মই ভাতৰ মাৰটো কাঢ়ি পেলাম। এনেকৈ দুইখন হাতেৰে কাপোৰেৰে কৰি ধৰি লৈ মই বেচিনতে ভাতৰ মাৰখিনি কাঢ়ি দিছোঁ, যাতে ডায়েবেটিছ ৰোগীয়ে সুন্দৰভাৱে ভাতখিনি খাব পাৰে।
জৰ্জৰীয়া হৈ পৰিব। ঘৰৰ উখোৱা চাউলৰ ভাত। এয়া ভাতৰ মাৰটো কাঢ়ি অলপমান সময় আকৌ পুনৰ মই গেছত বহাই দিছোঁ। আৰু এইফালে দালিখিনিৰ যিখিনি ফেন উঠিছে আকৌ সেই ফেনখিনি মই আকৌ এবাৰ ফেনখিনি শাক দিয়াৰ আগতে ফেনখিনি কাঢ়ি ল'ম। যিহেতু ফেনখিনি থাকিলে ভাল নালাগিব, গতিকে ফেনখিনি কাঢ়ি দিছোঁ। আৰু এতিয়া ফেনখিনি কাঢ়ি দিয়াৰ পিছত মই চুকা শাকখিনি কাটি লৈছিলোঁ, মিহি মিহিকৈ কাটি লৈছোঁ। যিহেতু আঠখৰীয়া শাকত দিবলৈ শাক সদায় মিহিকৈ কাটিব লাগে, মিহিকৈ কাটি লৈছোঁ। আৰু সেইখিনি এতিয়া মই দাইলত, উতলি থকা দাইলত শাকখিনি দি যাম। তাৰপিছত আৰু পালেংখিনিও মই কাটি লৈছোঁ, পালেংখিনিও তেনেকৈ দিম। কিন্তু শাকত মানে এনেকুৱা জুলীয়া শাকত শাকজাতীয় বস্তুবোৰ বেছিকৈ দিলে বেছি ডাঠ কৰিব নালাগে। অলপমান দাইলটো যাতে পাতল হৈ থাকে তাৰ প্ৰতি আমি লক্ষ্য ৰাখিব লাগিব। কাৰণ তাত ইতিমধ্যে মাছ দিছোঁ, নিমখ হালধি আৰু অলপ মচুৰ দাইল দিলোঁ। আৰু বেছি যাতে ডাঠ হৈ নাযায় তাৰ কাৰণে পনীয়া কৰি ৰাখিবৰ কাৰণে মই পালেংটো অলপমান ৰাখি দিছোঁ। এতিয়া দাইলখিনি সেইভাগে উতলিবলৈ দি মই আকৌ বেলেগ এখন কেৰাহী পাতি তাত ভাজিবৰ কাৰণে চেষ্টা কৰিছোঁ। আপোনালোকৰ বাৰু কেতিয়াবা এনেকুৱা হয়নে নহয়? খুব খৰধৰ যে হয়, এফালে ভাতটো পাতিব লাগিব, এফালে দাইলো কৰিব লাগিব, শাকো বাচিব লাগিব, আলুও কাটিব লাগিব, মাছো বাচিব লাগিব। আজি মোৰো তেনেকুৱা হৈছে, উথপ লাগিছে। মই এফালে সৰু আলু কাটিছোঁ, গাজৰ কাটিছোঁ, ইফালে কেৰাহী পাতিছোঁ, এফালে দাইল উতলি আছে, ভাতৰ মাৰ কাঢ়ি হৈ গ'ল। এতিয়া কেৰাহী পাতি মই তাত পিঁয়াজ চিয়াজ দিম আৰু দি মেলি ভাজিখিনি বনাবৰ কাৰণে চেষ্টা কৰিম। ইফালে কেইটামান মাছ ভাজি আছোঁ, মাছ কেইটামান হেৰিয়ত দিলোঁ, দাইলত দিলোঁ। আৰু বাকীকেইটা মাছ মই এনেকৈ কাঁহী দাঁতিত ফ্ৰাইকৈ খাবৰ কাৰণে মাছ ফ্ৰাই কৰি আছোঁ। আৰু এফালে সৰু আলু কাটিছোঁ আৰু গাজৰ কাটিছোঁ। এইখিনি হয় মানে মাছখিনি ভাজা হয় মানে মোৰ শাক পাচলিখিনি কটা হৈ যাব। আৰু মই তেতিয়া সেইখিনি পাচলি তাত ভাজিম। আৰু তাৰপিছত আৰু কি কৰোঁ সেইটো চাই থাককচোন বাৰু আপুনি। ইমানেই লৰালৰি হৈছে যে মই মানে একেলগেই চব কৰিবলগীয়া হৈছে। ইফালে মোৰ আজি নতুন ষ্টেণ্ড আহিছে, ষ্টেণ্ডডালৰ কাৰণেই মই আজি ইমানখিনি কৰি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। গতিকে মোৰ আজি ষ্টেণ্ডডালে কেনেকুৱা কাম দিছে নাজানো। মই অৱশ্যে চেল্ফি মুডত ৰাখিলোঁ, সেইকাৰণে চব বাওঁহাতে কৰা নিচিনা লাগিছে। মই পৰৱৰ্তী ভিডিঅ'ত মই আকৌ ভালকৈ ভাল মুডত লৈ ল'ম, চেল্ফি মুড এৰিম। নজনাৰ কাৰণে এতিয়া এনেকুৱা হৈ গ'ল। এতিয়া টেষ্ট কৰি চাম কেনেকুৱা হৈছে। অলপমান কাঢ়ি থৈছোঁ নিমখ চিমখ হৈছে নাই চাবৰ কাৰণে। আৰু এইফালে মই পাচলিখিনি পটাপট কাটিছোঁ, ইফালে মাছ ভাজি আছোঁ। গতিকে এইখিনি হয় মানে ইফালে মানুহক ভাত খাবলৈ দিব হৈছে, ইফালে ঠাণ্ডা। আৰু গোটেই বস্তুখিনি যা যোগাৰ কৰি লওঁতে কিমান সময় লাগে সেইটো প্ৰতিগৰাকী ৰান্ধনীয়ে জানে নহয়নে? গতিকে আপোনালোকেও মোৰ নিচিনাকৈ নিশ্চয় খপজপকৈ কেতিয়াবা কৰিবলগীয়া হয় কামবোৰ। তথাপিও ভাতসাঁজ যদি ভালকৈ মানুহৰ আগত খাওঁতাসকলৰ আগত পৰিৱেশন কৰিব পৰা ৰান্ধনীগৰাকী গৰ্বত মানে ফুলি উঠোঁ। গতিকে ময়ো যিমান পাৰোঁ চেষ্টা কৰিছোঁ খুব সুন্দৰকৈ এসাঁজ ৰান্ধি মেলি সকলোকে খুৱাবলৈ। একদম চিম্পুল ভাত দাইল সেয়া দেখিলেই মাছ দিয়া, পালেং দিয়া, চুকা শাক দিয়া, আঠখৰীয়া হ'ব, তাত তেল নেমাৰোঁ। অলপমান চুকা শাক দিছোঁ যদিও বেছি টেঙা নহয়। তথাপিও চেষ্টা কৰিম কিমান টেঙা হৈছে চাবৰ কাৰণে। যদি টেঙা হোৱা নাই তেতিয়াহ'লে অকণমান নেমু চেপি দিম, আৰু নহ'লে তেনেকেই ভাল লাগিব খাই। আৰু বাকী হ'ল এয়া লগত অলপ এটা কেপচিকামো দিম। এয়া সকলোখিনি যা যোগাৰ কৰি লৈছোঁ। তাৰপিছত থাকিব মাছ ফ্ৰাই থাকিব, আৰু সৰু আলু গাজৰ কেপচিকামৰ ভাজি থাকিব, এটা চাটনি থাকিব, আৰু উখোৱা চাউলৰ গৰম গৰম ধোঁৱা বলি থকা ভাত। নিশ্চয় আপোনালোক সকলোৱে ভাত সাজৰ প্ৰতি আগ্ৰহী হ'ব। মোৰ ঘৰত খাওঁতাসকলেও নিশ্চয় ভাল পাব গৰমে গৰমে ভাতকেইটা খাই। গতিকে আমি চেষ্টা কৰিম আপোনালোকৰ সকলোকে মনোৰঞ্জন কৰি থাকিবলৈ এনেকৈ। আপোনালোকেও মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় জনাবলৈ নাপাহৰে যেন। কাৰণ ষ্টেণ্ডডালেই হ'ব মোৰ আজি কণাৰ লাখুটি নিচিনা হৈছে। এতিয়া আমি ভাজিখিনি এনেকৈ বহাই দিছোঁ কেৰাহীত, আৰু পটাপট সিজি উঠিব। সৰু সৰুকৈ কাটি দিছোঁ যিহেতু। ভাজিখিনি হোৱাৰ পিছতে আমি আৰু মাছ অলপ ফ্ৰাই কৰিম আৰু খাব হৈ যাব। ভাজিখিনি ইতিমধ্যে হৈ গৈছে, আৰু মই হট কণ্টেইনাৰ এটাত কাঢ়ি থৈ দিছোঁ ভাজিখিনি। তাৰপিছতে এতিয়া অলপমান বাহু মাছ আছে, দুচকুমান মাছ ফ্ৰাই কৰিম। আৰু মাছখিনি হৈ ল'লে আমি ভাতৰ কাঁহী বাঢ়িম।
আপোনালোকেও আমাৰ আজি খাদ্যৰ জুতি ল'বচোন বাৰু। একদম সহজ সৰল আৰু একদম গাঁৱলীয়া পদ্ধতিত ৰন্ধা খাদ্য। একেবাৰে নিভাঁজ অসমীয়া খানা বুলি ক'লেও ভুল কোৱা নহ'ব। একো ভেজাল নাই, একো মা মছলা নাই, একো বেলেগ বস্তু নাই, কেৱল ঘৰৰ বস্তুৰেই ৰন্ধা বঢ়া কৰিছোঁ। আৰু কেৱল এয়া মই পুনৰবাৰ কৈছোঁ যে কেৱল মই ষ্টেণ্ডডালৰ আজি ট্ৰায়েল দি আছোঁ, যাতে কেনেকৈ ভিডিঅ' কৰিব পাৰি ভালকৈ, কোনটো এংগুলৰ পৰা ল'লে হ'ব তাকে কৰিছোঁ। এতিয়া সকলোখিনি হৈ গৈছে। এতিয়া মাত্ৰ মাছখিনি ভাজিবলৈ আছে। মাছকেইচকল ভাজি লওঁ আৰু মাছকেইচকল ভাজি লোৱাৰ পিছতেই সুন্দৰকৈ ভাজি লোৱাৰ পিছতে মই ভাতটো বাঢ়িম। ইতিমধ্যে খোৱাৰ সময় হৈ গৈছে, সকলোৱে খাবৰ কাৰণে ৰেডি হৈ আছে। মই মাছকেইচকল ভাজি হ'লেই খাবৰ কাৰণে কাঁহী উলিয়াম। কেনেকুৱা ধৰণে খাবলৈ লৈছোঁ মই কাঁহীখন দাঙি পেলাই আপোনালোকক দেখাম। আপোনালোকে মোৰ এই ভিডিঅ'টোৰ ওপৰত কিবা কমেণ্ট কৰিবলগীয়া থাকিলে নিশ্চয় কৰিব। একো বিশেষ ধৰণৰ আয়োজন নাই, কেৱল মাত্ৰ এটা ঘৰুৱা পদ্ধতিত বনোৱা আৰু অতি খৰধৰকৈ বনোৱা এসাঁজ অতি আপোন যেন লগা ভাত। সকলোৰে পাকঘৰত যিটো হয়, খৰধৰ হয় কেতিয়াবা সকলোখিনি নিজে কৰিবলগীয়া হ'লে কেতিয়াবা এনেকুৱা লাগে যেন হাত যেন দুখনৰ ঠাইত 10খনমান যেন হাত হোৱা হ'লে আৰু ভাল লাগিলেহেঁতেন, এনেকুৱা ধৰণৰ হৈ যায়। ইমান খৰধৰ কৰিও কেনেকৈ এসাঁজ সুন্দৰ সুস্বাদু খাদ্য ৰান্ধি ঘৰৰ মানুহখিনিক খুৱাব পাৰি, তাৰ কাৰণে সকলো ৰান্ধনিয়েই নিশ্চয় যত্নপৰ হয়। আৰু এটা কথা আপোনালোকে জানি থওক যে অতি আন্তৰিকতাৰে আৰু আপুনি মন লগাকৈ যিখিনি কাম কৰিব, সেই কামখিনি সদায় নিখুঁত হয়, পাৰফেক্ট হয়। আৰু কেতিয়াও সেই ভাত সাজ বা সেই কামখিনি বেয়া বুলি আমি কোনেও ক'ব নোৱাৰোঁ। গতিকে মন লগাই কাম কৰিব আৰু সুন্দৰ নহ'লেও ভাল বুলি নিশ্চয় সকলোৱে ক'ব। এতিয়া আঠখৰীয়া শাকখিনি মই এনেকৈ বাচন এটালৈ কাঢ়ি লৈছোঁ আৰু তাত মই অলপমান ধনিয়া কাটি থৈছোঁ। সেই ধনিয়াখিনি মই তাৰ ওপৰত ছটিয়াই দিছোঁ আৰু এতিয়া মই ভাত বাঢ়িম। এয়া মই ভাত বাঢ়িলোঁ। ভাত, ভাজি, মাছ ভজা আৰু আঠখৰীয়া শাক আৰু লগতে এয়া বাহু মাছ দুচকলমান ফ্ৰাই কৰি দিছোঁ। আৰু সকলোৱে এতিয়া মিলিজুলি আমি খাম। আপোনালোকক পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি দিওঁ। ধন্যবাদ। আজিলৈ সামৰিলোঁ।